নমস্কাৰ বন্ধুসকল অসমীয়া ৰাশিফল মই ইউটিউব চেনেলৰ স্বাগতম জনাইছোঁ 24 জুন কোনকেইটা ৰাশিৰ ভাগ্য খুলিব সেই বিষয়ে জানি লোৱা হওক লগতে অনুৰোধ জনাওঁ যে আমাৰ চেনেলৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মূল কথালৈ আগবাঢ়ো বন্ধুসকল এই ৰাশিকেইটা বিশেষ ধৰণৰ ভাগ্য খোল খাব ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত বিভিন্ন দিশত সফলতা লাভ কৰিব বিভিন্ন কামত উন্নতি হ'ব আৰু বিভিন্ন কাম সহজে হৈ যাব আৰু মনতো এটা ফূৰ্তিৰ ভাৱ থাকিব আৰু পজিটিভ বাতাবৰণ এটা থাকিব ঘৰতো সৌভাগ্য উদয় হ'ব সদস্যবোৰৰ মাজত মিলাপ্ৰীতি বাঢ়িব জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব লগতে স্বাস্থ্যৰ দিশতো উন্নতি হোৱা দেখা যায় মুঠতে চাবলৈ গ'লে মামলা মোকদ্দমাটো জয়ী হ'ব আৰু বিভিন্ন দিশত উন্নতি তথা সফলতা লাভৰ যোগ আছে এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে বৃষ কন্যা আৰু বৃশ্চিক ৰাশি বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।